নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এনেকুৱা এটা ঔষধ বনাবলৈ শিকিম যাৰ দ্বাৰা পেটৰ পুৰণি বা এচিডিটি গেছ নাইকিয়া হৈ পৰিব। এচিডিটিৰ যদি টেবলেট খায় তাকো খোৱা বন্ধ কৰিব পাৰিব আৰু কেতিয়াও এচিডিটি নহয়। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এচিডিটিৰ কাৰণে ঔষধ বনাবলৈ আপোনাক লাগিব বন্ধাকবি আৰু পানী। মাত্ৰ এই দুটা বস্তুৰ পৰাই আপুনি ঔষধটো বনাব পাৰিব। তাৰ কাৰণে 50 গ্ৰাম বন্ধাকবি পাত ডাঙৰ টুকুৰা কৰি কাটি ল'ব। তাৰ পাছত মিক্সাৰত লৈ তাত অলপ পানী দি ভালদৰে পিচি ল'ব। তাৰ পাছত চালনীৰে ভালদৰে চেপি ৰসখিনি উলিয়াই ল'ব। 50 গ্ৰাম বন্ধাকবি ল'লে কমেও আধা কাপ ৰস ওলায়। এই ৰসখিনিত আৰু অলপ পানী মিলাই ল'ব। তেতিয়া ৰসখিনি ভালদৰে হজম হয় আৰু সোনকালে কাম কৰে। বন্ধাকবিৰ এই ৰসখিনি ৰাতিপুৱা 1 কাপ খাব আৰু 1 কাপ গধূলি খাব লাগে। এনেদৰে দিনে দুবাৰকৈ বন্ধাকবিৰ ৰস খালে 4 দিনত এচিডিটি ভাল হৈ যাব। যদিহে আপোনাৰ এচিডিটি বহুত দিনৰ পৰা হৈ আছে তেন্তে ঠিক হ'বলৈ অলপ বেছি দিন লাগিব পাৰে। ইয়াৰ কাৰণে আপুনি একেৰাহে 10ৰ পৰা 15 দিন খাব পাৰে। বন্ধাকবিৰ ৰস যেতিয়াই উলিয়াই লয় তেতিয়াই লগে লগে খাব পাৰে। ৰাতিপুৱা উলিয়াই লৈ গধূলি খাব নালাগে বা গধূলি উলিয়াই ৰাতিপুৱা খাব নালাগে। বন্ধাকবি পেটৰ কাৰণে অমৃতৰ দৰে কাম কৰে। ই পেটৰ হজম শক্তি বঢ়ায় আৰু লগতে পেটত উৎপন্ন হোৱা অতিৰিক্ত এচিড নিয়ন্ত্ৰণ কৰে। বন্ধাকবিয়ে তেজত থকা এচিডো নিয়ন্ত্ৰণ কৰে। ইয়াৰ লগতে বন্ধাকবিয়ে তেজত থকা বিষাক্ত পদাৰ্থ বাহিৰ কৰি উলিওৱাটো সহায় কৰে। তেতিয়া দেহৰ হজম শক্তিৰ বৃদ্ধি হয়, যাৰ ফলত দেহৰ পুনৰ এচিডিটিৰ সৃষ্টি নহয়। এচিডিটি কণ্ট্ৰল কৰিবলৈ খোৱা বোৱাৰ ওপৰতো ধ্যান দিব লাগে। অতি বেছি মছলাযুক্ত খাদ্য খাব নালাগে। তেলত ফ্ৰাই কৰা বস্তু খাব নালাগে। পানী যিমান পাৰে বেছিকৈ খাব লাগে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। ধন্যবাদ।